মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি ক্লাছ 11ৰ সংহতি নামৰ অধ্যায়টো কিছু পৰিমাণে আলোচনা কৰিম। আমি লাহে লাহে অনুশীলনী আৰম্ভ কৰিম, তাৰ আগত পাঠটোৰ কনচেপ্টটো কিছু পৰিমাণে বুজো আহা। আমি প্ৰথম আলোচনা কৰিম যে সংহতি কি বা হোৱাট ইজ ছেটছ, সংহতি কি। তাৰপিছত আৰম্ভ কৰিম সংহতিৰ তত্ত্ব কোনে অৱতাৰণা কৰিছিল বা কিমান চনত কৰিছিল। তাৰপিছত আমি আলোচনা কৰিম সংহতি কিয় ব্যৱহাৰ কৰা হয়। তাৰপিছত আলোচনা কৰিম সংহতি বুজোৱা পদ্ধতি কেইটা আৰু কি কি। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। প্ৰথম আলোচনা কৰিম সংহতি কি। সংহতি হ'ল সুসংজ্ঞাবদ্ধ বস্তুৰ সংগ্ৰহ। A set is a well-defined collection of objects. যেনে 10তকৈ সৰু অযুগ্ম সংখ্যাৰ সংগ্ৰহ। 1, 3, 5, 7, 9। আমি আৰু উদাহৰণ ল'ব পাৰোঁ যে 10তকৈ সৰু যুগ্ম সংখ্যাৰ সংগ্ৰহ। ইয়াৰ সংহতিটো হ'ব 2, 4, 6, 8। ইয়াৰ পিছত 2 নম্বৰ আলোচনা কৰিম যে সংহতিৰ তত্ত্ব কোনে অৱতাৰণা কৰিছিল। যে জাৰ্মান গণিতজ্ঞ জৰ্জ কেণ্টৰে সংহতিৰ তত্ত্ব অৱতাৰণা কৰিছিল। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজি ইমানতে এৰিলোঁ। নেক্সট ভিডিঅ'ত আমি ইয়াৰ বিষয়ে আৰু আলোচনা কৰিম। ধন্যবাদ।